হে ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোকক স্বাগতম। আজি আপোনালোকক আমাৰ দেশ ভাৰতবৰ্ষৰ 5টা ইণ্টাৰেষ্টিং ল'ৰ বিষয়ে জনাম। নম্বৰ 1, পুলিচ প্ৰশাসনৰ অনুমতি নোলোৱাকৈ আপুনি বেলুন বা চিলা উৰাব নোৱাৰে। এয়াৰক্ৰাফ্ট এক্ট 1934 মতে যদি আপুনি এনে কৰে এইটো আইনমতে দোষণীয়। নম্বৰ 2, যদি আপোনাৰ গাড়ী তথা বাহনৰ দিনটোত এবাৰ চালান কাটে তেন্তে গোটেই দিনটোত পুনৰ আপোনাৰ চালান কাটিব নোৱাৰে। উদাহৰণস্বৰূপে, যদি আপুনি হেমলেট নিপিন্ধাকৈ যোৱাৰ বাবে চালান কাটে তেন্তে আপুনি গোটেই দিনটো হেমলেট নোহোৱাকৈ ঘূৰিব পাৰে। কিন্তু আপুনি তেনে কৰি নিজৰ জীৱন আৰু পৰিয়ালৰ লগত হেতালি নেখেলিব। নম্বৰ 3, সূৰ্যোদয়ৰ আগত আৰু সূৰ্যোদয়ৰ পাছত কোনো মহিলাক পুলিচে এৰেষ্ট কৰিব নোৱাৰে। যদি এৰেষ্ট কৰাটো অতি জৰুৰী হয় তেনে ক্ষেত্ৰত মেজিষ্ট্ৰেটৰ লিখিত অনুমতি ল'ব লাগিব। নম্বৰ 4, হিন্দু এডপশ্যন এক্ট 1956 মতে যদি আপোনালোকৰ আগৰে পৰাই পুত্ৰ সন্তান আছে তেনে ক্ষেত্ৰত কোনো তুলনীয়া পুত্ৰ তুলি ল'ব নোৱাৰিব। আৰু যদি আগৰে পৰাই কন্যা সন্তান আছে তেনে ক্ষেত্ৰত নতুনকৈ কন্যা সন্তান তুলি ল'ব নোৱাৰিব। নম্বৰ 5, ইণ্ডিয়ান পেনেল কোড ছেকশ্যন 309 অনুসৰি যদি আপুনি আত্মহত্যা কৰে তেন্তে ই আইনমতে দোষণীয়। আৰু আপুনি যদি আত্মহত্যা কৰাৰ চেষ্টাৰ পিছতো বাচি যায় তেন্তে এবছৰ পৰ্যন্ত আপোনাৰ কাৰাবাস হ'ব পাৰে। গতিকে এনে চেষ্টা ভুলতো নকৰিব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।